ৰোহিত শৰ্মা আৰু ভাৰতীয় ক্ৰিকেট প্ৰেমীসকলৰ বাবে এক দুঃখবৰ যে ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই ঘোষণা কৰিব পাৰে আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ। হয়, আপোনালোকে ঠিকেই শুনিছে। ভাৰতীয় টেষ্ট দলৰ অধিনায়ক বৰ্তমান ৰোহিত শৰ্মা আৰু তেখেতে অন্তিমখন মেচ বৰুৱা গাভাস্কাৰ ট্ৰফি ছিডনীত খেলিবলৈ গৈ আছে নিজৰ টেষ্ট কেৰিয়াৰৰ অন্তিমখন মেচ। বৰ্তমান যিহেতু আপোনালোকে জানে যে বৰুৱা গাভাস্কাৰ ট্ৰফি চলি আছে আৰু তাত ৰোহিত শৰ্মাৰ প্ৰদৰ্শন খুবেই বেয়া আৰু এই সকলোবোৰ কথা ভাবি চিন্তি ৰোহিত শৰ্মাই ৰিটায়াৰমেণ্ট লোৱাৰ সিদ্ধান্ত লোৱা বুলি ইতিমধ্যে আমি গোপন সূত্ৰৰ ফালৰ পৰা গম পাইছোঁ। আৰু ছিডনীৰ অন্তিমখন বৰুৱা গাভাস্কাৰ ট্ৰফিৰ অন্তিমখন মেচ ছিডনীত হ'বলৈ গৈ আছে আৰু সেইখন মেচতেই হয়তো ৰোহিত শৰ্মাই ঘোষণা কৰিব পাৰে টেষ্ট ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট। এই তথ্য যদিও সম্পূৰ্ণৰূপে সত্য নহয়, কিন্তু বহুত সম্ভাৱনা আছে যে ৰোহিত শৰ্মাই ছিডনীত নিজৰ টেষ্ট কেৰিয়াৰ সমাপ্ত কৰিব আৰু তেখেতৰ পিছত ভাৰতীয় টেষ্ট দলৰ স্থায়ী অধিনায়ক হিচাপে যশপ্ৰীত বুমৰাক নিৰ্বাচিত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা যিখন প্ৰথম টেষ্ট মেচ তাত যশপ্ৰীত বুমৰাই সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু এই গোটেই ছিৰিজটোত যশপ্ৰীত বুমৰাই ভাৰতৰ সন্মান ৰক্ষা কৰি আছে। গতিকে ৰোহিত শৰ্মাৰ পিছত ভাৰতীয় টেষ্ট দলৰ অধিনায়ক যশপ্ৰীত বুমৰা হ'বলৈ গৈ আছে। গতিকে বন্ধুসকল, আজিলৈ ইমানে। লগ পাম অন্য এটা ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ক্ৰিকেট ৰিলেটেড বা স্পৰ্টছ ৰিলেটেড যিকোনো ধৰণৰ খবৰ পাই থাকিবলৈ অসমীয়াত ছাবস্ক্ৰাইব কৰি দিব স্পৰ্টছ টক আছামক। ধন্যবাদ।